এয়া বৰষুণ। হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন এটা ভিডিঅ'লৈ। আপোনাক সকলোৱে ভালে আছে। আৰু মই এতিয়া বাইদেউ আৰু মই গৈ আছোঁ ৰামধেনু ধাবালৈ, বঙাইগাঁৱৰ চেলকাচাৰৰ। আমাৰ পৰা এইখিনি বেছি দূৰ নহয়, ওচৰতে হয়। বাইদেউ আৰু মই গৈ আছোঁ। বাই, কিবা এটা কৈ দিয়া। মোৰ বায়ে কি ক'ব মনত পৰা নাই। এইখিনি চেলকাচাৰ পাটকিৰ পৰা পালোঁ। আমি গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু এইটো হ'ল শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ প্ৰভুৰ নাথ মন্দিৰ, চেলকাচাৰ পাটকিৰপাৰা। আপোনালোকক দেখাই আছোঁ, ইয়াতে লক্ষ্মীনাৰায়ণ পূজা হয়। আৰু সেইফালে অলপ আগত বিহু হয়। এতিয়া চেলকাচাৰ পাটকিৰপাৰা, আৰু এইখন হ'ল চেলকাচাৰ পাটকিৰপাৰাৰ ফিল্ড। ইয়াত বিহু হয়। এখন এলপি স্কুল প্ৰাথমিক বিদ্যালয়। আজি বন্ধ আছে নেকি, খোলাই আছে। চাওক না, কি মজা লাগিছে। ফুল গছজোপা, গোটেই গছজোপাই ফুল একদম পুৰা। কি জানো গছডালৰ নাম নাপাওঁ মই। আৰু এইডাল হ'ল তিতিলি গছ, ডাঙৰ গছ। এইফালে আকৌ স্কুল। এখন হ'ল বিদ্যালয়, কাছাৰ পাটকিৰপাৰাৰ এম ই স্কুল। খোজকাঢ়ি আহিলোঁ। বহুত গৰম লাগি আছে। ইয়াতে অলপ ৰেষ্ট লওঁ তিতিলি গছৰ তলত। গছডাল চাওক কিমান ডাঙৰ। তেতেলী টেঙা লাগে। আৰু এইখন হ'ল হাই স্কুল। আৰু এইখনে হ'ল বঙাইগাঁও জিলাৰ পপুলাৰ ধাবা, ৰামধেনু ধাবা। আৰু ভিতৰত সোমাই চিধাই আহি থাকিলে ইয়াতে এটা চুইমিং পুল পাব। আৰু ইয়াৰ মাছবোৰ চাওক কেনেকুৱা। মই এতিয়া আহি পালোঁ বাইদেউৰ লগত। কি ধুনীয়া লাগিছে চাওক না জেগাখিনি। আৰু আহিয়ে এখন সৰু দলং পাবা। ইয়াৰ পিছফালে যিমান দূৰ আহিবা সিমানেই ধুনীয়া পৰিৱেশ দেখিবলৈ পাবা। এই ফিল্ডখিনি আছে এটা পুখুৰীৰ মাজত, মানে একদম ধৰিব পৰা নাযায়। এখন যে এখন ধাবাৰ পিছফাল একদম পাৰ্কৰ দৰেই লাগে, চাওক না। প্ৰথমবাৰ আহিছোঁ, আহি কেনে ভাল লাগিছে। আপোনালোকে যোনে যোনে আহিছে আপোনালোকেতো গমেই পায়। বেছিতো ভাল লাগিছে।
আৰু এইফালে এইটো সম্পূৰ্ণৰূপে বাঁহৰে বনোৱা হৈছে। জাপি কেইখনমান সজাই পৰাই থৈছে, কি ভাল লাগিছে। বহিবলৈকে বাঁহৰে বেঞ্চ বনাই দিয়া হৈছে। চাওক না কি ধুনীয়া লাগিছে। অলপ ইয়াত আহিলোঁ, কি ভাল লাগিছে। বাঁহৰ দলং খোজকাঢ়ি কোনে কোনে ইয়ালৈ আহিছে, যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে সিহঁতে প্লিজ কমেণ্ট কৰিবাচোন। আৰু যোনে অহা নাই সিহঁতে ইয়ালৈ আহিবা। ঠাইডোখৰ চাওক না কি মজা। আজি বতৰটো ভাল, কিন্তু বৰষুণ আহিব নেকি, ঠাণ্ডা ঠাণ্ডা হৈ আছে, ভাল লাগি আছে। পানীৰ মাজত বনোৱাৰ কাৰণে আৰু বেছিকৈয়ে ভাল লাগিছে। কি ধুনীয়াকৈ বনোৱা হৈছে, চাওক না কি ধুনীয়াকৈ বনাইছে। আৰু এই ৰামধেনু ধাবাৰ পৰিৱেশটো ইমানেই ধুনীয়া, আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখিবই। বতৰটো ভাল লাগি আছে দেই, পানী পৰি আছে যে অলপ অলপ, সেইকাৰণে মজা লাগি আছে। ইয়াতে থাকি যাওঁ নেকি এনেকুৱা লাগিছে। ইয়াতে আৰু পানী, বাঁহৰ দলং। এয়া বৰষুণ, পুৰা একদম বৰষুণ পৰি আছে। বৰষুণ পৰি ইয়াত আছে। বহি বাহিৰৰ পৰিৱেশটো চাই ভাল লাগে, আৰু পানীৰ মাজত হোৱাৰ কাৰণে আৰু বেছিকৈয়ে ভাল লাগিছে। আৰু যিসকলে ইয়ালৈ আহিছে সিহঁতেতো জানে ইয়াৰ পৰিৱেশ কেনেকুৱা, কি থাকি কেনেকুৱা লাগে। আৰু পৰি আছে। যিসকলে নাজানে, অহা এয়া নাই, ৰামধেনু ধাবাৰ পৰিৱেশ বৰষুণ। কেনেকুৱা চাই লওক। আৰু আজি ইয়াত মানুহ অহা নাই, বেছিকৈয়ে বৰষুণৰ কাৰণে নেকি। বহুত টাইম ঘূৰিলোঁ বাইদেউ আৰু মই। এতিয়া আমি ইয়াত কিবা কিবি খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি এতিয়া এয়া খাম। আৰু আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক, আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰক, লাইক কৰক।